हेलो फ्रेंड्स, আজি মই লৈ আহিছোঁ ভেন্দিৰ গ্ৰেভি ৰেচিপি আৰু তাৰ কাৰণে এয়া মই ভেন্দি লৈছোঁ। লগতে মই তাৰ লগত বিলাহী, পিঁয়াজ আৰু আদা নহৰু লৈছোঁ আৰু বিলাহীকেইটা এনেদৰে সৰু সৰুকৈ কাটি লৈছোঁ। পিঁয়াজকেইডোখৰকো মিহিকৈ কাটি লৈছোঁ। এতিয়া ভেন্দিকেইটা এনেদৰে মই যিদৰে কাটিছোঁ দেখিছে নহয়, ওপৰৰ যিটো মাথাটো সেইটো সেনেদৰেই ৰাখিব লাগিব, নহ'লে ভেন্দিটো ছিঙি যাব পাৰে সিজাৰ পিছত। আৰু এতিয়া মই মাজেদি এটা এটাকৈ ভেন্দিকেইটা ফালি দি আছোঁ। এনেকৈ এটা এটাকৈ আটাইকেইটা ভেন্দিয়ে মই ফালি লৈছোঁ আৰু আনফালে মই কেৰাহী উঠাই লৈছোঁ গেছত। আৰু এয়া তেল গৰম হৈ গৈছে, গতিকে এতিয়া যিকেইটা ভেন্দি মই ফালি লৈছিলোঁ সেইকেইটা অলপমান ফ্ৰাই কৰি ল'ম। বৰ বেছি ফ্ৰাই কৰিব নালাগে, অলপমান ফ্ৰাই কৰি ল'ম আৰু অকণমান নিমখো দি দিছোঁ, নহ'লে পাছত নিমখৰ সোৱাদটো অলপ কম লাগিব পাৰে, গতিকে মই অলপমান নিমখ দি দিছোঁ। আৰু এতিয়া পুনৰ এইখিনি এনেকৈ অকণমান সময়ৰ কাৰণে ফ্ৰাই কৰি ল'ম। আৰু এয়া ফ্ৰাই কৰি হৈ গৈছে, মই প্লেট এখনতকৈ উঠাই লৈছোঁ। দেখিছে, বৰ বেছি ফ্ৰাই কৰাৰ প্ৰয়োজন নাই, অলপমান সময়ৰ কাৰণে এনেদৰে ফ্ৰাই কৰি ল'লেই হ'ল। আৰু আনফালে মই যি বিলাহী আৰু পিঁয়াজ কাটি লৈছিলোঁ তাৰে মই পেষ্ট বনাই লৈছোঁ এনেদৰে গ্ৰাইণ্ডাৰত। এয়া বিলাহীৰ পেষ্ট আৰু আনফালে পিঁয়াজৰ পেষ্টখিনিও বনাই লৈছোঁ। আৰু এতিয়া তেলত মই সেই পুনৰ একেখিনি তেলতে তেজপাত আৰু শুকান জলকীয়া লগতে আদা নহৰুখিনিও দি দিছোঁ। আৰু এইখিনি অকণমান সময় ভাজি ল'ম, আদা নহৰুৰ কেঁচা গোন্ধটো যোৱালৈকে। আৰু এয়া এনেদৰে মই অকণমান ফ্ৰাই কৰি আছোঁ। এতিয়া সেইখিনি ফ্ৰাই হৈ গৈছে, গতিকে এতিয়া যিখিনি মই পিঁয়াজৰ পেষ্ট বনাই লৈছিলোঁ, এতিয়া সেই পিঁয়াজৰ পেষ্টখিনিও ইয়াত দি দিছোঁ আৰু পুনৰ এনেকৈ ফ্ৰাই কৰিম। পিঁয়াজৰ পানীখিনি শুহি নোযোৱালৈকে এইখিনি অলপমান ফ্ৰাই কৰিব লাগিব। এতিয়া মোৰ পিঁয়াজ যিহেতু ফ্ৰাই হৈ গৈছে, গতিকে মই বিলাহীৰ পেষ্টখিনিও ঢালি দিছোঁ আৰু পুনৰ অলপ সময় এনেকৈ লৰাই ল'ম, চাব যাতে কেৰাহীত লাগি নধৰে। এতিয়া মই হালধি আধা চামুচ দি লৈছোঁ, লগতে জিৰা গুড়ি 1 চামুচ আৰু জালুকৰ পাউডাৰ আধা চামুচ আৰু কাশ্মীৰী মিৰ্চ 1 চামুচ। এতিয়া পুনৰ গ্ৰেভিখিনি ভালকৈ একবাৰ ফ্ৰাই কৰি ল'ম। আৰু দেখিছে ছাইডত তেল উঠি আহিছে। এতিয়া সোৱাদ অনুযায়ী অকণমান নিমখ মই পুনৰবাৰ দি দিছোঁ। আৰু এইখিনি মোৰ এতিয়া গ্ৰেভিখিনি ৰেডি হৈ গৈছে, গতিকে মই যিখিনি ভেন্দি ফ্ৰাই কৰি ৰাখিছিলোঁ, এতিয়া ফ্ৰাই কৰা ভেন্দিখিনি মই কেৰাহীত দি দিছোঁ। আৰু মছলা গ্ৰেভিখিনিৰ লগত ভেন্দিখিনি পুনৰ এনেকৈ 2 মিনিটৰ কাৰণে লৰাই লৈ এতিয়া পানী দিম। আৰু আমাৰ এয়া ভেন্দিৰ গ্ৰেভি ৰেচিপি ৰেডি। একেবাৰে সহজ নহয়নে? এতিয়া পানীখিনিৰ লগত ভালকৈ উতলি অহাকৈ 5 মিনিট সময়ৰ কাৰণে উতলিবলৈ দিম। আৰু এইখিনি এতিয়া মই ঢাকনিখন দি পিনে উতলিবলৈ দিম। এয়া দেখিছে, মোৰ ভেন্দি ৰেডি হৈ গৈছে। সদায় একেধৰণে ভেন্দিৰ ভাজি খাই আমনি লাগিব পাৰে, গতিকে এনেদৰেও বনাই চাব পাৰে। লগতে ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।